হাই ফ্ৰেণ্ডছ, পোনপ্ৰথমে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল টেক নিউজ আছাম। ছাবস্ক্ৰাইব কৰিবা। মোৰ প্ৰথম ভিডিঅ' ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ বেলত আইকনটো দবাবলৈ একেবাৰে নাপাহৰিবা। আজি তোমালোকক মই ক'ব বিচাৰোঁ এটা এণ্ড্ৰইড মোবাইলৰ এটা গুৰুত্বপূৰ্ণ এপ্লিকেশ্যনৰ বিষয়ে। সেই এপ্লিকেশ্যনটো হৈছে এইটো AZ স্ক্ৰীন ৰেকৰ্ডাৰ। এইটো AZ স্ক্ৰীন ৰেকৰ্ডাৰ দ্বাৰা তোমালোকে এণ্ড্ৰইড মোবাইলটোত কেনেকৈ ছেভ কৰি ৰাখিব পাৰা। এইটো এটা স্ক্ৰীন ৰেকৰ্ডাৰ হয়। স্ক্ৰীনৰ পিছফালে তোমালোকে যিকোনো এপছ খোলা তাৰ কোনটো এপছ খুলিছা সকলোখিনি তাত ভিডিঅ' দেখিবলৈ পাবা, ভিডিঅ' স্বৰূপে দেখিবলৈ পাবা। এই এপছটো ডাউনলোড কৰিবলৈ তোমালোকে গুগল প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত যোৱাৰ পিছত তোমালোকে AZ স্ক্ৰীন ৰেকৰ্ডাৰ এইটো ডাউনলোড কৰিবা। এইটো মোৰ অলৰেডি ডাউনলোড হৈ আছে। মই অ'পেন দেখাইছে, মই অ'পেন নকৰোঁ। মোৰ অ'পেন কৰি দিয়াৰ লগে লগে স্ক্ৰীন ৰেকৰ্ডাৰটো কাট খাই স্ক্ৰীন ৰেকৰ্ডাৰত যিটো ভিডিঅ' আছে সেইটো কাট খাই গুচি যাব। গতিকে মই দেখাইছোঁ, তোমালোকে ইনষ্টল কৰি ল'বা। তাৰপিছত তোমালোকে যাবা ফাইল মেনেজাৰত। এই ভিডিঅ'সমূহ পাবৰ কাৰণে ফাইল মেনেজাৰত যাবা। ফাইল মেনেজাৰত যোৱাৰ পিছত তোমালোকে নিজৰ যিটো ফোন মেমৰিত যাবা। ফোন মেমৰিত যোৱাৰ পিছত তোমালোকে প্ৰথমেই পাবা স্ক্ৰীন AZ ৰেকৰ্ডাৰ ফ্ৰী। এইটোত যাবা। এইটোত গৈ তোমালোকে দেখিব পাবা মোৰ এটা ভিডিঅ' কৰি থোৱা আছিলে। সেইটো ভিডিঅ'টো মই ইয়াত চাব বিচাৰোঁ। ইয়াত তোমালোকে চাইছোঁ, চোৱা ভিডিঅ'। এতিয়া মোৰ অলৰেডি এইটো ৰেকৰ্ডিং হৈ আছে, গতিকে এইটো শ্ব' কৰা নাই। তোমালোকে ৰেকৰ্ডিংটো অফ কৰাৰ পিছত তোমালোকে তাত শ্ব' কৰিব। গতিকে আজিলৈ ইমানেই। ফ্ৰেণ্ডছ, বাই বাই। ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব আৰু লগতে মোৰ যিটো বেলত আইকন আছে সেইটো দবাবলৈ একেবাৰে নাপাহৰিবা। কিয়নো ছাবস্ক্ৰাইব কৰাৰ পিছত বেলত আইকন দবালে তোমালোকে মোৰ নতুন ভিডিঅ'সমূহ যেতিয়া মই ইউটিউবত আপডেট দিম তেতিয়া তোমালোকে চাই পাবলৈ সক্ষম হয়। নহ'লে ছাবস্ক্ৰাইব কৰাৰ পিছতো তোমালোকে ভিডিঅ' পাবলৈ সক্ষম নহ'বা। গতিকে বাই, আজিলৈ ইমানেই।